সোণ ভাল পোৱা ৰজা মিডাছৰ কাহিনী। পুৰণি কালত গ্ৰীচ দেশত মিডাছ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ এজনী বৰ ধুনীয়া ছোৱালী আছিল। তেওঁ ৰাজকুমাৰীক বৰ ভাল পাইছিল। ৰাজকুমাৰীগৰাকীৰ নাম আছিল গোল্ডি। ৰজা মিডাছ বৰ দয়ালু ব্যক্তি। তেওঁক প্ৰজাগণে বৰ ভাল পায়। কিন্তু ৰজাৰ এটা বৰ বেয়া গুণ আছিল। তেওঁ সোণ বৰ ভাল পাইছিল। তেওঁৰ ইমানেই সোণ আছিল যে হয়তো পৃথিৱীৰ সকলো ৰজাতকৈ বেছি। তথাপিও তেওঁৰ সোণৰ প্ৰতি থকা লালসা কমা নাছিল। আৰু প্ৰতিদিনে ৰজা মিডাছৰ সোণৰ প্ৰতি থকা লালসা বাঢ়ি গৈছিল। আনহাতে ৰজাৰ একমাত্ৰ কন্যা ৰাজকুমাৰী গোল্ডিয়ে এগৰাকী সাধাৰণ ছোৱালীৰ দৰে জীৱন অতিবাহিত কৰিব বিচাৰিছিল। দেউতাকৰ সোণৰ প্ৰতি থকা লালসা তেওঁ ভাল নাপাইছিল। তাৰ পৰিৱৰ্তে তেওঁ দেউতাকৰ লগত সময় অতিবাহিত কৰিব খুজিছিল। এদিন সন্ধ্যা ৰজা মিডাছে তেওঁৰ ৰাজপ্ৰাসাদৰ সন্মুখৰ গোলাপ ফুলৰ বাগিচাখনত আনন্দ মনেৰে খোজকাঢ়ি আছিল। হঠাতে তেওঁ ক'ৰবাত উলুটি খালে। ভালকৈ চাই তেওঁ এটা ভেকুলী দেখা পালে। ভেকুলীটোৱে মূৰত এটা সোণৰ মুকুট পিন্ধি আছিল। ৰজাই সুধিলে, তুমি কোন? মই ভেকুলী ৰাজকোঁৱৰ আৰু মোৰ নাম ব্ৰিয়ান। ভেকুলীটোৱে ৰজাক উত্তৰ দিলে। ৰজাই এইবাৰ আকৌ সুধিলে, তুমি ঠিকে আছাতো? তুমি ইয়াত বহি কি কৰি আছা? ৰজা মিডাছৰ প্ৰশ্নত ব্ৰিয়ানে উত্তৰ দিলে, দৰাচলতে মোৰ বৰ ভাগৰ লাগিছে আৰু কেইবাদিনো ধৰি মই একো আহাৰ খোৱা নাই আৰু লগতে মই মোৰ ঘৰৰ ৰাস্তাও হেৰুৱালোঁ। এই বুলি কৈ ভেকুলীটো মূৰ্ছা গ'ল। দয়ালু ৰজাই তৎক্ষণাৎ ব্ৰিয়ানক ৰাজপ্ৰাসাদলৈ লৈ গ'ল। ৰাজপ্ৰাসাদৰ দাস দাসীসকলে ব্ৰিয়ানক খাবলৈ দিলে আৰু লগতে শুবলৈ দিলে। পিছদিনা ৰাতিপুৱা ব্ৰিয়ান দেৰিকৈ শোৱাৰ পৰা উঠিল আৰু এজনী ধুনীয়া ছোৱালী তেওঁৰ বিচনাৰ ওচৰত থিয় হৈ থকা দেখিবলৈ পালে। তেওঁ আছিল ৰাজকুমাৰী গোল্ডি আৰু তেওঁ ব্ৰিয়ানক ক'লে, মোৰ দেউতাই কৈছে তেওঁ বোলে তোমাক যোৱাকালি ৰাতি ৰ'জ গাৰ্ডেনত পালে। তুমি এতিয়া গাটো ভাল পাইছানে? ৰাজকুমাৰী গোল্ডিৰ প্ৰশ্নত ব্ৰিয়ানে ক'লে, তোমাৰ দেউতা, তেখেত বৰ দয়ালু। তেখেত নোহোৱা হয় মই আজি জীয়াই নাথাকিলোঁ হয়। নিশ্চয় তেখেত বৰ দয়ালু, কিন্তু তেখেতৰ সোণৰ প্ৰতি লালসা বহুত। তেওঁ মোক অলপো সময় নিদিয়ে। মই যদি তেওঁৰ লগত আগৰ দৰে সময় অতিবাহিত কৰিব পাৰিলোঁ হয়, ৰাজকুমাৰী গোল্ডিয়ে দুখেৰে ক'লে। ৰাজকুমাৰীৰ দুখ লগা কথা শুনি ব্ৰিয়ানে ৰাজকুমাৰীৰ লগত এটা পৰিকল্পনা কৰিলে। ব্ৰিয়ান আৰু গোল্ডি দুয়ো এইবাৰ ৰজাৰ ওচৰ পালেগৈ। ৰজাই ৰাতিপুৱাৰ আহাৰ খাই আছিল। ব্ৰিয়ানক দেখি ৰজাই ক'লে, সুপ্ৰভাত ব্ৰিয়ান, এতিয়া তুমি কেনে পাইছা? মই তোমাক যোৱাকালিতকৈ অলপ ভাল দেখিছোঁ। আহা, তুমিও মোৰ লগত আহাৰ গ্ৰহণ কৰা। মহাৰাজ, আপুনি অতিশয় দয়ালু। আপুনি মোৰ প্ৰাণ ৰক্ষা কৰিলে। বিনিময়ত মই আপোনাক এটা যাদুকৰী বিদ্যা উপহাৰ হিচাপে দিব খোজোঁ। বিশেষ অৱস্থাত আপুনি সেই বিদ্যাটো প্ৰয়োগ কৰিব পাৰিব। ব্ৰিয়ানে ৰজাক নম্ৰভাৱে ক'লে। হয় নেকি? কি যাদু সেইটো? ৰজাই ব্ৰিয়ানক সুধিলে। ৰজাৰ প্ৰশ্নত ব্ৰিয়ানে ক'লে, আপুনি যি বস্তুৱেই স্পৰ্শ কৰিব সেই বস্তুটো সোণলৈ ৰূপান্তৰিত হ'ব। ব্ৰিয়ানৰ কথা শুনি ৰজা অতিশয় আনন্দিত হ'ল। ব্ৰিয়ান এইবাৰ যাবলৈ ওলাল। সকলোকে বিদায় জনাই এটা ঘোঁৰাত উঠি ব্ৰিয়ান গুচি গ'ল। ৰজা মিডাছে ব্ৰিয়ানৰ কথাটো বিশ্বাস কৰা নাছিল। তেওঁ ৰ'জ গাৰ্ডেনৰ পৰা এপাহ ধুনীয়া গোলাপ ফুল তেওঁৰ মৰমৰ জীয়েকক দিবলৈ ছিঙি আনিলে। আৰু এয়া কি, তৎক্ষণাৎ গোলাপ ফুলপাহ সোণলৈ ৰূপান্তৰিত হ'ল। ৰজা আচৰিত হ'ল। তেওঁ আন এপাহ ফুল ছিঙিলে আৰু সেই পাহো সোণত পৰিণত হ'ল। আচৰিত হৈ ৰজাই এইবাৰ আট্টালিকাত প্ৰৱেশ কৰিলে। তেওঁ এখন চকীত হাত দিলে আৰু লগে লগে চকীখন সোণত পৰিণত হ'ল। ৰজা বৰ আনন্দিত হ'ল। এতিয়া তেওঁ পৃথিৱীৰ আটাইতকৈ ধনী ৰজাত পৰিণত হ'ব। তেওঁৰ সমান সোণ আৰু কাৰো লগত নাই। তেনেকুৱাতে ৰজাই একাপ চাহ খাব বিচাৰিলে। কিন্তু তেওঁ চাহকাপ স্পৰ্শ কৰাৰ লগে লগে চাহকাপ সোণত পৰিণত হ'ল। এইবাৰ ৰজা অলপ হতাশ হ'ল।
এয়া কি হ'ল? মই এতিয়া একো খাবও নোৱাৰিম নেকি? ৰজা চিন্তাত পৰিল। তেনেকুৱাতে ৰাজকুমাৰী গল্ডি দৌৰি আহিল আৰু মৰমতে দেউতাকক আঁকোৱালি ধৰিলে। ৰজা মিডাছে একো কোৱাৰ সুবিধাই নাপালে। তৎক্ষণাত ৰাজকুমাৰী গল্ডি এটা সোণৰ মূৰ্তিত পৰিণত হ'ল। ৰজাই কান্দিবলৈ ধৰিলে। তেওঁ চিপাহীক ব্ৰিয়ানক ৰাজপ্ৰসাদলৈ পুনৰ উভতাই আনিবলৈ আদেশ দিলে। ব্ৰিয়ান ৰাজপ্ৰসাদলৈ উভতি আহিল আৰু ৰজা মিডাছে ব্ৰিয়ানক তেওঁৰ যাদুটো নাইকিয়া কৰিবলৈ অনুৰোধ জনালে। ৰজাই নিজৰ ভুল বুজি পালে। ৰজাই ক'লে, ৰাজকুমাৰী গল্ডি মোৰ অতিকৈ প্ৰিয়, মোক আৰু সোণ নালাগে। ৰাজকুমাৰী গল্ডি মোৰ বাবে এই পৃথিৱীৰ আটাইতকৈ মূল্যৱান। ভেকুলীটোৱে তাৰ যাদুৰ প্ৰভাৱ নাইকিয়া কৰি দিলে আৰু তৎক্ষণাত ৰাজকুমাৰী গল্ডি পুনৰ মানুহলৈ ৰূপান্তৰিত হ'ল। ৰজাই মৰমতে নিজৰ জীয়েকক আঁকোৱালি ল'লে আৰু তেওঁলোকে সুখে শান্তিৰে দিন কটাব ধৰিলে।